হ'ল মানে প্লেনজোপা আৰু বৈ ধুনীয়াকৈ যত্ন কৰি উঠিছে মজা ৰ'দ দিছে নহয় একদম কৈছোঁ আৰু এইখিনি হৈছে আমাৰ ঘৰৰ তাত দেখা वेलकाम बैक टू माय चैनल और जी सकले मोर भिडिओ नतुनके चाब तेमलोকক কৈছো वेलकाम टू माय चैनल हिमासीज फैमिली और आज रातिपुवाते आহি গলো এতিয়া বাজিছে 10টা আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিও স্টাर्ट কৰিম বুলি ভাবিলো কিয়নো যিখিনি পাৰো কৰি যাও মই নাজানো পিছলৈ কি হৈ থাকে তো আজি দিনটো ইয়াৰ পৰাই ব্লগ স্টাर्ट কৰিছো আৰু এনেকে দি থাকিম जिमान पारो जेनेके पारो जी पारो दी থাকিম আপোনালোকৰ মাজত ভিডিও আৰু আপোনালোকে যদি চাই ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট এন্ড শেয়ার কৰি দিব নাপাহৰিব আৰু কোনোবাই যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো চাই থাকিব শেষলৈকে আৰু এতিয়া মৰ্নিংত ধুনিয়াকে চাহ পানী খাই ৰেডি হলো আৰু এতিয়া ব্ৰেকফাষ্ট তেনেকে কৰা নহয় ব্ৰেকফাষ্ট কেতিয়াবা ৰুটি খোৱা যায় কেতিয়াবা একেবাৰে ভাত খাই দিও আমি এতিয়া আৰু ব্ৰেকফাষ্ট কৰা টাইম নাই হেকেনে আমি একেবাৰে ভাত খাই দিম আৰু ভাতৰ কাৰণে কি বনাও চাই থাকিব তেনেকে একো স্পেশাল নবনাও কিন্তু যি বনাও আপোনালোককো দেখাই থাকিম আৰু চাই থাকিব আৰু হাজবেণ্ডক চাহ দি থৈ দিছো আপনে চাহ আৰু বিস্কুট কিন্তু চাহ কাপ লৈ বিস্কুটটো খোৱা নাই মানুহ কোত নাই না জানো তো চাহ লৈ মানুহ বাহিৰ পালেহি এয়া মৰ্নিং চাহ লৈ বহিছে এতিয়া আৰু মই কৰি থাকো কি কৰো আপোনালোককো দেখাই থাকিম আৰু ভিডিওটো শেষলৈকে চাই থাকিব আৰু মোৰ কেমেৰা থাকে এটো সাইডে মই বেছিভাগ এটো সাইডে চাই থাকো শাকটো মই ইমানটো জুখত কাটি লম তাতকৈ বেছি হেইকে নাকাটো ইমানটো আৰু তেনেকে কাটি লম গুটে শাকখিনি আৰু বেয়া বেয়া পাতগিটা মই পেলাই দিম কিয়নো ইয়াত পোক আৰু বিছা চিচাই কিবাহে খায় পাতগিটা মাজত এনেকে চাওক ফুটা উলিয়াই দিয়ে তো হেবিলাক পাত খাব নালাগে আজি ৰ'দ মজা মজা ৰ'দ দিছে নহয় একদম কৈছো ইস আৰু এইখিনি হৈছে আমাৰ ঘৰৰ টাব দেখাই দিটো হৈছে এলোভেৰা আৰু এটো কি হয় নাজানো এনেকে লগাইছে আৰু ফুল ফুলা নাই এতিয়ালৈ নাৰ্জি ফুল এনেকে আছে কেপামান আৰু এটো মই লগাইছিলো দুপৰ টেঙা আৰু ধুনিয়াকে হৈ গল তো ৰ'দৰ কাৰণে অলপমান সাইড কৰি থোৱা গৈছে আগতে এইখিনি জায়গাত ধৰিছিলো ধুনিয়াকে এতিয়া ৰ'দত যেহেতু বেছি ৰ'দ পালে লেৰেলি যায় হেতু কাৰণে এপনে সাইড কৰি থৈ দিছে দেউতাই আৰু দেখাই আছো বেলগছ আমাৰ ঘৰৰ আৰু বেলগছৰ দাঁতিটো এনেকে পকা কৰি দিছে তাৰ ভিতৰত আছে নাৰ্জি ফুল বেল কিয়নো লাগা নাই মাজতে লাগিছিলে দুটা এটা তেনেকে লাগে কিন্তু বহুত কে নালাগে আৰু এপনে আছে বগৰী গছ এজোপা হিটো সাইডে আছে আৰু হোৱা চাওক হাজবেণ্ডে কৰি আছে তুলসী পুলি ৰুই আছে কি ৰুইছা তুলসী পুলি তলত ৰুই দিবা নে ইয়াতে ৰুবা এজা তুলসী পুলি আকৌ উঠাই তাত লগাই দিম আৰু এটো হৈছে অমিতা পুলি আৰু এইখিনি সাফা কৰা যায় কিন্তু আকৌ অলপ এসপ্তাহ দুসপ্তাহ পাছতে বন হৈ যায়গৈ আৰু এটো হৈছে নাৰ্জি ফুল কিন্তু আমাৰ নাৰ্জি ফুলটো ইমান ডাঙৰ হৈ গল এতিয়ালৈ ফুল ফুলা নাই আৰু আপোনালোকে জনাবচোন এটো কিহৰ কাৰণে ফুলটো ফুলা নাই এটো মানে বাহিৰা হয় নেকি জংঘলি হয় নেকি এটো কাৰণে ফুলা নাই নেকি আমাৰ লোকেলটো হোৱা হয়তো ইমান দিনে ফুলিলে হয় আৰু কিহৰ কাৰণে ফুলা নাই জনাবচোন আৰু তোমাৰ জলকীয়া পুলি কোনটো লাগিছে এটো জলকীয়া পুলি হৈছে লাহেকে আমাৰ ঘৰত একো বস্তুৱে নহয় আৰু হেইটো এটা অকমানি
মাজে মাজে কোনেও নাচালে আমাৰ মানুহজনে মোৰ মানুহজনে আহি পেলাই চাইহি এইখিনি ধুনীয়াকৈ চাফা চফা কৰি দিয়ে আৰু এজোপা হৈছে অমিতা গছ আৰু অমিতা খাইছোঁ আৰু লাহেকৈ অমিতা লাগিছে দেখাইছোঁ ৰ'ব এইটা অমিতা হয় পুৰা কামত বিজি মোবাইল চোবাইল থৈ লৈছে ছাইডত আৰু কামত লাগি গৈছে আৰু দিনটোৱে বাহিৰত থাকিলে মই সিজি যাম ইমান বেছি গৰম ইমান কষ্টৰ মূৰত এইজোপ লাহেকৈ হ'ল মানি প্লেণ্টজোপা আৰু বৈ ধুনীয়াকৈ যত্ন কৰি উঠাইছে চাওকচোন এয়া তেনেকৈ বান্ধি দিছে পখা মেলিবৰ কাৰণে এইপিনে আৰু বগাই যাবৰ কাৰণে আৰু এইপিনে এইটো এটা হয় এনেকৈ খুঁটি এটা বান্ধি দিছে তাত বগাবৰ কাৰণে তাৰপিছত ৱালত বগাই যাব আৰু এনেকৈ যত্ন কৰিছে ইমান ধুনীয়াকৈ হৈছে এতিয়া ৰ'দটো দিছে যদিও এটা ধুনীয়া বতাহ মাৰি আছে বতাহটোৰ কাৰণে বাহিৰত থাকি বেয়া লগা নাই ভাত বহোৱাই নাই ভাত আৰু চব্জিটো বনাওঁ আৰু কি বনাই থাকোঁ পাছত দেখাম বাৰু আপোনালোকক আৰু এতিয়া ৰাতিপুৱাতে চাহ বিস্কুট আৰু তেনেকৈ কিবাকিবি খাই দিয়া গ'ল সেইটো কাৰণে একেবাৰে লাঞ্চকে কৰি দিম আজি যিহেতু গণেশ পূজা হয় তাৰ কাৰণে আমি চবেই নিৰামিষ খাম কাৰণ মাছ মাংস তেনেকৈ খোৱা নহয় গণেশ পূজাৰ দিনাখন আৰু আগতেও মাহঁতে যিহেতু পালে সেইটো কাৰণে এতিয়া আমি পালিবলৈ চেষ্টা কৰিম মই আগত তেনেকৈ পূজা চূজা একদম নাপালোঁ আৰু সেইকাৰণে ফাৰ্ষ্ট টাইম তো এইখিনি হৈছে ৰহৰ দাইল তিয়াই থৈ দিছে আৰু এইখিনি বনাম তাতে দিম কচু আৰু অমিতা কাটি থৈ দিছে ধুনীয়াকৈ আৰু তাতে নি মেলি বনাম আৰু লাই শাকটো ভাজিম কেনেকৈ ভাজোঁ দেখাম বাৰু একদম চিম্পুলকৈ ভাজিম মই শুকান জলকীয়া এটা তেলতে দি পেলাই জাষ্ট নিমখ অকণ দি ভাজি দিওঁ তেনেকৈ আৰু কি বনাই থাকোঁ চাওঁ আৰু গাইজ বৰল সোমালেওতো দেখিছেনে লাইটত কেনেকৈ পৰি আছে আৰু আমি সি উৰি আহিলে আমি পলাওঁ এতিয়া কেনেকৈ ইয়াক বাহিৰ কৰোঁ বাৰু গোটেই এনেকৈ লাই শাকৰ চাটনি খায় মানে লাই শাকটো সৰু সৰু মিহি মিহিকৈ কুটি লৈছোঁ একেবাৰে তাৰপিছত অকণমান পিঁয়াজ দিছোঁ অকণমান আদা দিছোঁ আৰু কেঁচা জলকীয়া এটা কুটি লৈছোঁ আৰু এতিয়া নিমখ আৰু অকণমান তেল দিম দি পেলাই সানি পেলাই ভাতৰ লগত খাম বহুত বেছি টেষ্টি হয় কোনে কোনে খাই জনাব আৰু নাখালেও এবাৰ খাই চাবচোন খাব লৈছোঁ এয়া ৰেডি কৰি তেখেতৰ থালিখন আজি সজাই দিছোঁ ধুনীয়াকৈ আৰু এইপিনে মই লৈ লৈছোঁ আৰু খাই লওঁ খাই পেলাই পাছত লগ পাই আছোঁ নে কি জনাবা খাই কেনেকুৱা পালা আজি পুৰা নিৰামিষ থালি তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এতিয়া খাই মেলি আজৰি হ'লোঁ ৰ'দ দেখিছেনে একে পুৰা ৰ'দ লেচান আৰু এইপিনে পুৰা ৰ'দ একে ডাইৰেক্ট ৰ'দটো পৰে সেইটো কাৰণে পৰ্দাবিলাক মই মেলি নিদিওঁ এনেকৈ থৈ দিওঁ আৰু যোনদিনাখন বৰষুণ হয় বা বতাহ মাৰে ৰ'দ নিদিয়ে সেইদিনাখনহে মই পৰ্দাকেইখন ছাইড কৰি থৈ দিওঁ আৰু সেইফালে এনেকৈ খুলি দিলে বহুত ৰ'দ পৰে আৰু এতিয়া যিহেতু আজৰি হৈ আহিলোঁ তাৰ কাৰণে এতিয়া অকণমান ৰেষ্ট লৈ মেলি আপোনালোকক আকৌ লগ পাই আছোঁ এইপিনে খুলি থৈ দিছোঁ লেপটপটো এতিয়া চাম ভূতৰ চিৰিজ যিহেতু ৰাতিকৈ চাব নোৱাৰোঁ ৰাতি বহুত বেছি ভয় লাগে তাৰ কাৰণে এতিয়া চাম আৰু চাই মেলি ৰেষ্ট লৈ শুই কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক তো চাই থাকিব ভিডিঅ'টো শেষলৈকে